গুড মৰ্ণিং গাইজ মানে 12টা বাজে আৰু আফটাৰনুন নকওঁ গতিকে আমি বৰ্তমান গাঁঠিব আহি আছোঁ পাহাৰখনৰ ওচৰত সেইখন পাহাৰ আৰু আমাৰ অমৰেন দাদি পূৰা ফেন খুলিয়া ৰেডি এতিয়া আহি আছে আৰু ইহঁতে গাঁঠিব সাপ আছে না কি আছে দাচ নাপাওঁ মই হ'লে নাগাঠোঁ হাতত নাজানো ৰে গাইজ कौन है ये लोग এটি এই যে আমার নামিয়ে গেছে আই গো অমরেন্দ্র দিন মারি আছে আমার রাহুল ভিডিও কৰি আছে এই যে গৌৰী শংকৰ চৌধুৰী পুৰা হাতৰ দি আছে আৰু এই পুৰা চে আছে পুৰা রাহুলক চা এই যে নামিলেও গাইস সাঁতর নাজানো এই গাঁঠি আছে আৰু ময়ো গাঁঠি লওঁ অলপ हाथुर ना जाना क्या बात है सर क्या बात है सर क्या बात ये बात है या वाटरप्रूफ चैलेंज लगाइছে ফাৰ্ষ্ট হেমন্ত দা ওলাইছে তাৰপিছত ৰাহুল তাৰপিছত গৌৰী জিকিছে আর আমি মাছ মারাত ব্যস্ত হয়ে গেছি তিনটা আর মই ক্যামেরাম্যান তিনটা পুরান হাই কাপে দিয়া দহা আছে হাই কাপে দিয়া এয়া কাকৰ পালো দুটা এবাৰ চিধা খাই দিম খাওঁ নাপা বেশ পাহাৰীয়া কাকৰ ৰৰ কিবা সোৱাদ নাভাজা কৰা মজা লাগে আৰু ভাজা ইমান ভাল নালাগে কাৰণে বহুত ভিটামিন কাকৰ চি ভিটামিন থাকে গাইছ আৰু বৰ্তমান গাঁঠা চেচ এইকেইটি যাই আছে মই যাই আছোঁ আৰু চাৰ্জাৰ আৰু পইচাটো চাৰ্জিলোঁ গাইছ তাৰ কাৰণে দৌৰি গৈছিলোঁ ভাগার লাগি রাহুলের বেরানি सा थत्थवानी बेरानी सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ गाइस গাপাও খুই আহি মাথাটো বিষাইছিল মানে লেতেৰা পানী নিচিনা আমি গাঁঠিছোঁ না তাৰ কাৰণে পাৰি এনে উঠি আহিলোঁ অলপ